ওদালগুৰি যিটো সমষ্টিৰ নাম হ'ব লাগে এইটো দৰং হ'ব নালাগে। ওদালগুৰিটো আমাৰ ঐতিহাসিক, দৰংটো ঐতিহাসিক। এই কথাটো বিবেচনা কৰি পেলাই আজি অসমৰ কেবিনেটে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে সিদ্ধান্ত লৈছে। আমিও আপিল কৰিছিলোঁ, আমিও অনুৰোধ কৰিছিলোঁ যে অসমৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেটক আমি ধন্যবাদ জনাইছোঁ। खुलुमबाय नोंथांमोनखौ आंनि गोदान मोनसे भिडिअ बरायनाय बाहरबाय। स' दायो आं सिगाङावनो निमाहा बिहरनाय बाहरबाय। थ' दायो आं बुंनो सानदों जे जोंनि चिफ एग्जिकिउटिभ मेम्बार प्रमद बर' बिथांसारा माने गासैबो समावनो माने थेंक इउ धन्यबाद बिजासिनायखौसो नुबाय थादों, बरायना लानायखौसो नुबाय थादों। बिथाङा जोंनियाव जे खामानि जायाखै बेफोर बाथ्राखौथ' बुङानो। जाय खामानिफोरखौबो बुंनांगौ बेखौ बुङाखै बिथाङा। बेफोर बाथ्राखौ आंनि साननाय आरो माने रायजो राजा नोंथांमोनासो मा बुङो। थ' कमेन्टआव बुंबानो जाबाय आंनियाव बेबायदि जानांगौमोन ना जानाङामोन। माने दायो बिथाङा बुंनाय बायदिब्लाथ' हेमन्त मामाया जिखौनो होयो बेखौनो बरायना लानाय बायदिसो जादों बिथाङा। प्रब्लेमखिनिखौ बुंनायनो थाङा। थ' गाइसमोनना बे मोजां जादोंना जायाखै कमेन्टआव बुंबानो जाबाय आंनि। डिलिमिटेसनावलाय मा बुंखो नोंथांमोना नायनानै ला, डिलिमिटेसनाव मा बुंखो। ওদালগুৰি যিটো সমষ্টিৰ নাম হ'ব লাগে এইটো দৰং হ'ব নালাগে। ওদালগুৰিটো আমাৰ ঐতিহাসিক, দৰংটো ঐতিহাসিক। এই কথাটো বিবেচনা কৰি পেলাই আজি অসমৰ কেবিনেটে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে সিদ্ধান্ত লৈছে। আমিও আপিল কৰিছিলোঁ, আমিও অনুৰোধ কৰিছিলোঁ যে অসমৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেটক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে প্ৰপ'জ কৰিছে যে সেইটো দৰঙৰ জেগাত ভৈৰৱকুণ্ড হ'ব লাগে। চ' ভৈৰৱকুণ্ডটো আমাৰ এটা ঐতিহাসিক স্থান, এইটো ট্ৰাই জংচন হয়, সেইটো এটা পবিত্ৰ নাম হয়। গতিকে আজি ভৈৰৱকুণ্ডটো নামাকৰণ কৰাটো আমি খুব আনন্দিত হৈছোঁ, এইটো আমি ৱেলকাম কৰিছোঁ। আৰু এট দি ছেম টাইম যিটো আমাৰ গোবৰ্ধনা আছিলে, এই গোবৰ্ধনাটো আমাৰ তৰফৰ পৰা আগতে খালবাৰী কোৱা হৈছিলে, কিন্তু পুনৰ আলোচনা কৰি পেলাই গোবৰ্ধনা নামটো কেবিনেটে ইতিমধ্যে মানাছ কৰিছে। আৰু মানাছটো এটা ৱৰ্ল্ড হেৰিটেজ হয়, এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হয়। তো সেইটো আজি মানাছ যিটো ৰাখিছে এইটো আমি ধন্যবাদ জনাইছোঁ কেবিনেটক। তো এতিয়া এই সময়ত যে যিটো তেখেতসকলে কৈছে যে ST ছেগমেণ্টটো বাঢ়িব লাগে, কিবা এইটো কৰিব লাগে, আমিও বিচাৰিছোঁ। কিন্তু কথা হৈছে কি, 2003 চনত যিটো চুক্তি কৰিলে, মানে যিটো 98 এমেণ্ডমেণ্ট কৰিলে, তাত আমাৰ যিখিনি ST চিট আছে আগৰ, এই চিটখিনিৰ মানে ষ্টেটাছ কো মেইনটেইন কৰা বা সেইটো মেইনটেইন কৰাৰ কথাটোহে তেখেতসকলে চুক্তি কৰাৰ সময়ত কৈছিলে। আৰু সেইটোকে লৈ পেলাই আজি ইয়াত 6টা চিট আছে। আৰু অসমত টোটেল ST চিট যিখিনি বাঢ়িছে, এইটো বিভিন্ন অঞ্চলত ইয়াত মানে প্ৰপ'জলত আমি দেখিবলৈ পাইছোঁ। কাৰণ অইন জনগোষ্ঠী, ট্ৰাইবেল জনগোষ্ঠীবিলাকক ST যিটো ৰিজাৰ্ভেশ্যনৰ বেনিফিট সেইটো তেখেতসকলে পাবলৈ গৈ আছে। ইলেকশ্যন কমিশ্যনক আপিল কৰিছোঁ, যদি BTC অঞ্চলত চিটটো বাঢ়াব পাৰে সেইটো ভাল। 15টা চিট হ'ল, ইয়াৰ ভিতৰত ST চিট যদি কেইটামান বাঢ়াব পাৰে সেইটো সকলোৰে কাৰণে ভাল, সেইটো আমি বিচাৰিছোঁ, কাৰণ 6 চিডেল এৰিয়া। আদাৰৱাইজ যিটো প্ৰক্ৰিয়া আজি ইলেকশ্যন কমিশ্যনে লৈ আছে, ইয়াত আমি সকলোৱে সহযোগ কৰি আছোঁ। বাট আমি ৰিকুৱেষ্ট কৰিছোঁ যে ইলেকশ্যন কমিশ্যনে ইয়াৰ ওপৰত আমাৰ 6 চিডেল কাউন্সিল হিচাপে এটা কনচিডাৰেশ্যনটো ৰাখিব লাগে। এই ক্ষেত্ৰত মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিশ্চয় নজৰ দিছে আমাৰ চিটবিলাক খুব ভালকৈ কৰাৰ কাৰণে, যাতে অনাগত দিনত আমাৰ খিলঞ্জীয়া, আমাৰ জনজাতি সকলো ৰাইজে নিজৰ ৰিপ্ৰেজেণ্টেশ্যনটো উচিতভাৱে পাব পাৰে। ইয়াৰ কাৰণে নিশ্চয় উদ্যোগ লৈছে, সেইটো আমি বিচাৰিছোঁ। কিন্তু আজি যিখিনি কথা তেখেতসকলে অনাপ চানপ কথাবিলাক বিৰোধীৰ নামত বিৰোধী কৰি আছে, সেইটো কোনো বেছ নাই। আৰু এনেকুৱা হ'লে উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে একো চিন্তা নাই বুলি ক'ব লাগিব। আৰু তেনেকুৱা যদি স্বভাৱ ৰাখি থাকে, আমি ক'ব লাগিব যে BTR অঞ্চলৰ ৰাইজক লৈ পেলাই যিটো বিৰোধী পক্ষ তেখেতসকলৰ 1%ৰ কোনো চিন্তা নাই, কোনো তেনেকুৱা এজেণ্ডা নাই, সেইটোৱে আমি ভাবিব লাগিব। আমাৰ এদিনীয়া এছেম্বলি ছেশ্যন হৈছিলে, বিশেষকৈ আমাৰ এটা ছাপ্লিমেণ্টাৰী বিল এখনি আছিলে হেল্থৰ। তো এইটো লগত কানেক্ট কৰি পেলাই আজি এদিনীয়া ছেশ্যন আমি বহিছোঁ। আৰু আমাৰ কাউন্সিলৰ ছেক্ৰেটাৰিয়েটত
আৰু এছেম্বলিত যিসকল আমাৰ এমপ্লয়ী আছে তেখেতসকলৰ হেল্থ ৰিএম্বাৰ্চমেণ্টৰ কাৰণে এটা বিল আজি আমি পাছ কৰি লৈছোঁ তেখেতসকলে যাতে কোনো কাৰণত বেমাৰ আজাৰ হ'লে অসুবিধাত পৰিব নোৱাৰে আৰু বহুত সময়ত অসুবিধাত পৰে আৰু ইয়াত কিছুমান ফিক্স পে এমপ্লয়ীও আছে তেখেতসকলে যেতিয়ালৈকে আমাৰ চৰকাৰত কাম কৰি থাকিব তেতিয়ালৈকে তেখেতসকলক হেল্থ প্ৰব্লেম হ'লে যাতে আমি ছাপোৰ্ট কৰিব পাৰোঁ ইয়াৰ কাৰণে এই বিলটো আমি অনা হৈছে আৰু ইয়াৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত অপজিশ্যনে আনিছিলে কিন্তু আমি এই প্ৰশ্নবিলাকৰ ৰিপ্লাই দিয়াৰ সময়তে তেখেতসকলে ৱাৰ্কআউট কৰিছে আৰু মই যিটো দেখিলোঁ এইটো বহুত আনফৰ্চুনেট হয় আমাৰ কাউন্সিলৰ কাৰণে 17 বছৰ তেখেতসকলে যেতিয়া ৰুলিঙত আছিলে সেই সময়ত বহুত সময়ত কাউন্সিলৰ পাৱাৰটো তেখেতসকলে মিছ ইউজ কৰিছে আৰু ভালভাৱে ব্যৱহাৰ কৰা নাই বহুত সময়ত সঠিকভাৱে কামবিলাক কৰা নাই এইটো দেখিবলৈ পাইছোঁ আৰু আজি খুব আনফৰ্চুনেটলি ক'ব লাগিব যে প্ৰায় 11টা আমাৰ কাউন্সিল সেশন হৈ গ'ল 11টা কাউন্সিল সেশনত তেখেতসকলৰ বছ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এটেণ্ড নাই আৰু মেক্সিমাম যিবিলাক কাউন্সিল সেশনবিলাক হয় তাত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ গুৰুত্বপূৰ্ণ ডিছকাশ্যনবিলাক এজেণ্ডাবিলাক ৰাখা হয় কিন্তু তেখেতসকলে ইয়াৰ পৰা ৱাৰ্কআউট কৰে তো আজি ইয়াত যিটো তেখেতসকলৰ অপজিশ্যনেল ৰোল থাকিব লাগিছিলে সেইটো জিৰ' হৈ গ'ল আৰু আজিও তেখেতসকলে এটা এজেণ্ডা দাবী কৰিছে আহি পেলাই যিটো নেকি কাউন্সিলৰ মেটাৰ নহয় না এছেম্বলিৰ মেটাৰ হয় এইটো এছেম্বলিৰো মেটাৰ নহয় কাউন্সিলৰো মেটাৰ নহয় এইটো ইলেকশ্যন কমিশ্যনৰ এটা মেটাৰ হয় য'ত অসমত ডেলিমিটেশ্যন হৈ আছে এই ডেলিমিটেশ্যন প্ৰক্ৰিয়াটো লৈ পেলাই তেখেতসকলে আন্দোলন কৰিছে বা বিভিন্ন প্ৰগ্ৰাম লৈছে আৰু আজি তেখেতসকলে আহি পেলাই সদনত এই কথাটো মানে আমাৰ এজেণ্ডাত নাই কিন্তু তেখেতসকলে এইটোক লৈ পেলাই ৱাৰ্কআউট কৰিছে ইণ্টেনশ্যনেলি এইটো কৰিছে কাৰণ এইটো এজেণ্ডাৰ বাহিৰেও আৰু বহুত গুৰুত্বপূৰ্ণ এজেণ্ডা আছিলে কুৱেশ্যন এনচাৰ আছিলে যিবিলাক কুৱেশ্যন এনচাৰটো আমাৰ অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে আমাৰ অঞ্চলৰ শিক্ষা উন্নয়নৰ কাৰণে আমাৰ অঞ্চলৰ এগ্ৰিকালচাৰ উন্নয়নৰ কাৰণে বিভিন্ন প্ৰশ্নবিলাক আছিলে কিন্তু সেইবিলাকত তেখেতসকলে এটেণ্ড নকৰিলে ডেলিমিটেশ্যনক লৈ পেলাই তেখেতসকলে आं बेखिनिखौनो बुंनानै भिडिअखौ फिनिश खालामनोसै माबाफोर गोरोन्थि जादोंब्ला आंखौ निमाहा होबानो जाबाय नेक्स्ट भिडिअ लोगो मोनगोन नोंथांमोनखौ स' बाय